আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। বন্ধুসকল, মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মই বাবু আৰু আপোনালোকে চাই আছে হাফিজ বাবু 786। मेरे लिए या हुसैन दिल भी फिदा जा फिदा से कफन बांध के हमने किया फैसला जारी रखेंगे सदा तेरा अहले अज़ा। বন্ধুসকল, আজি এটা নতুন তাবিজৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ যে আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত যদি বেছি কাজিয়া হৈ থাকে, কাজিয়াৰ পৰা আপোনালোকে বেছি মহব্বত কেনেকৈ কৰিব পাৰিব, তেওঁলোকক দুজনক কেনেকৈ আকৌ মিলাবলৈ পাৰিব, মই আজি আপোনালোকক সম্পূৰ্ণ হিচাপে বুজাই দিম। তাবিজটো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব, তাবিজটো ক'ত আৰু ক'ত কেনেদৰে লিখিব লাগিব, গোটেইখিনি মই আপোনালোকক সম্পূৰ্ণ হিচাপে বুজাই দিম। যদি আপোনালোকৰ বুজি পোৱাত অসুবিধা হয় তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰটো আছে, আপোনালোকে তাৰ পৰা মোলৈ গৈ হোৱাটছআপ কৰিব পাৰে। মই ইনশাল্লাহ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজি আমি জানিম যে স্ত্ৰী আৰু স্বামী মানে দৰা আৰু কইনাৰ মাজত, দৰা মানে আপোনালোকে জানে দৰা কইনাৰ মাজত যদি বেছি কাজিয়া হয় বা ঘৰখনত যদি বেছি কাজিয়া হয় তেনেহ'লে বহুত অসুবিধাৰ সৃষ্টি হয়। আকৌ তেওঁলোক দুজনক আকৌ কেনেদৰে একত্ৰিত কৰিব পাৰি তাৰ বাবে এইটো তাবিজ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এতিয়া আপোনালোকক মই দেখুৱাম যে স্বামী স্ত্ৰীৰ মধ্যে বেছি মহব্বতৰ তাবিজ। আপোনালোকে বুজিবলৈ পাৰিছে, স্বামী আৰু স্ত্ৰীৰ বেছি মহব্বতৰ তাবিজ। স্বামী স্ত্ৰীৰ মাজে বেছি মহব্বতের জন্য বৃহস্পতিবারের দিন নিম্নতা নকশাটি কাগজে লিখিয়া কবচ বনাইয়া স্ত্রীর শরীরের ব্যবহার করবে। আল্লাহর রহমতে গভীরের মধ্যে বেশি মহব্বত পয়দা হবে। এতিয়া আপোনালোকে বুজিবলৈ পাৰিছে যে স্বামী স্ত্ৰীৰ মাজত যদি বেছি মহব্বতৰ সৃষ্টি কৰাৰ জন্য যদি তাবিজৰ এইটো বহুত ভাল হয়। আপোনালোকে এই তাবিজটো বৃহস্পতিবাৰৰ দিনাখন লিখিব আৰু এই নক্সাটো আপোনালোকে ধুনীয়াকৈ কাগজত লিখি ল'ব। মই আপোনালোক বুজাই দি আছোঁ। নক্সাটি কাগজে লিখিয়া কবচ তাৰমানে মাদুলিত ভৰাই ধুনীয়াকৈ মেৰাই মাদুলিত ভৰাই বানাইয়া স্ত্ৰীৰ শৰীৰে ব্যৱহাৰ কৰবে, অৰ্থাৎ যাৰ আপোনাৰ স্ত্ৰী তাৰ আপুনি শৰীৰত বান্ধি দিব। যদি আপুনি টান পায় তেনেহ'লে তেওঁক ক'ব, তেওঁ হয়তো বান্ধি ল'ব। তাৰপিছত আল্লাহৰ ৰহমতৰ গভীৰৰ মধ্যে বেছি মহব্বত পয়দা হবে। আল্লাহৰ ৰহমতত বেছি মহব্বতৰ সৃষ্টি হ'ব। আৰু আপোনালোকে দেখিছে এই নক্সাটি ইয়াতে আৰবী হৰটো চাই লওক। আপোনালোকে যেনেদৰে আছে আপোনালোকে ঠিক তেনেদৰে লিখিব। লিখি কেনে ইয়াতে প্ৰথমত 786 লিখিব। আপোনালোকে ইয়াৰ পৰা নিলিখিব, আৰবী আখৰ সদায় ওলোটা ফালৰ পৰা লিখিব লাগে, তেতিয়াহ'লে বেছি ভাল হয়। এতিয়া মই আপোনালোকক দেখুৱাম যে এই নক্সাটি লিখিবলৈ হ'লে কিছু এটা কাম কৰিব লাগিব। আপোনালোকে পোনপ্ৰথমতে এজন মুছলমান হৈ পাক পবিত্ৰতাৰ সৈতে 2 ৰাকাত নফল নামাজ পঢ়ি এই কামটো কৰিব লাগিব। যদি এই কামটো বিনা নফল নামাজে কৰা হয় তেনেহ'লে এই কামটো কাম নহ'ব। আপোনালোকে নফল নামাজ পঢ়ি আপোনালোকে কুল হুৱাল্লাহু আহাদ আল্লাহুছ সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ 3 বাৰ পঢ়ি ল'ব। তাৰপিছত দুৰুদ শৰীফ, দুআ মাসুৰা এইবিলাক পঢ়ি কেনে আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা এনেকৈ লিখি যাব। তাৰপিছত আকৌ ইয়াৰ পৰা এনেকৈ লিখিব, তাৰপিছত ইয়াৰ পৰা এনেকৈ লিখি শেষ ইয়াতে কৰিব। তাৰপিছত আপোনালোকে তাবিজটো ধুনীয়াকৈ মেৰাই মাদুলিত ভৰাই আপোনালোকৰ স্ত্ৰীৰ শৰীৰত বান্ধি দিব। তাৰপিছত আল্লাহৰ হুকুম, আল্লাহৰ ৰহমতত আপোনাৰ স্বামী বা স্ত্ৰী আপোনাক মহব্বত কৰিব। যদি আপোনালোকৰ লিখাত অসুবিধা হয় মই তেনেহ'লে আকৌ কৈছোঁ, মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰটো আছে, মই ইনশাল্লাহ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ওয়া মা আলাইনা ইল্লাল বালাগুল মুবিন ওয়া আখিৰি দাৱান আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। Can anybody out there hear me?